হেল্ল' বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'লৈ মই তোমালোকৰ সকলোকে স্বাগতম জনাইছোঁ। মই উপস্থিত আছোঁ ঢেকীয়াজুলিত আমাৰ দলৰ খানাত। ইয়াৰ পৰা লাগি আছে, কাম বন কৰি আছে। ট্ৰেকটো বেয়া হৈছিলে তো, আৰু এয়া ৰোমেন মানে পূৰা মুখি বুলি কৈছে। তো এয়া খানা প্ৰথমটো যোগাৰ চাহ আৰু ডিম আমাৰ দলপতিয়ে বনাই আছে। এইফালে পূৰা নাচোকে আছে একদম। মোৰ ভাগৰ ডিম আৰু চাহ লৈ ল'লোঁ সিহঁতক, আৰু এইফালে আমাৰ নাচনীখিনি পূৰা মানে চেল্ফি উঠাত ব্যস্ত হৈ আছে, মোবাইল টৰ্চ জ্বলাই আৰু ইফালে আছে এজন, আৰু অভিভাৱকসকল আহিছে বহিছে। ইফালে আকৌ এটা চৌকা খান্দি আছে, খান্দি লৈ ইয়াতো নতুনকৈ এটা বনাব আৰু নুশুনকে থাকে আৰু এনে পুৰা কাম কৰিছে। পূৰা অৱস্থা বেয়া হৈ গৈছে, পুৰা বনাওঁতে পুৰা এইফালে পুৰা ডেক আহি গ'ল, পুৰা নাচিব নিবা। আৰু এইফালে আমাৰ গায়ক বাঢ়ি ধুনীয়াকৈ গান গাই আছে, মই দেখাইছোঁ গান গাই আছে। আৰু এইফালে আমাৰ পাটকা সাংস্কৃতিক গোষ্ঠী যিখন ফেচবুক আছে, ফেচবুকৰ পৰা লাইভ আৰম্ভ হৈ গ'ল। আৰু আমাৰ ৰাজদীপ হাজৰিকা আৰু আমাৰ টপাৰ এইফালে আকৌ ছোৱালীখিনিক গোটেইখিনিকে মানে পাটকাই যিটো ফেচবুক আছে তাৰ ফালৰ পৰা চিনাকি কৰিছে, কিমানে নতুনকৈ আহিছে আৰু কোনে কোনে তালৈকে আছে। এইফালে পূৰা আমাৰ মাধৱতে ব্যস্ত। আকৌ এইয়া খানা বনোৱাত লাগি গৈছে। গোটেইখিনি অভিভাৱকসকলেও মানে আহি পাইছেই। এয়া নমিতা আৰু মুনীন্দ্ৰাই পূৰা ইন্ট্ৰডাকশ্যন দি আছে। ইজনী তেনেকৈ কিমান বছৰৰ পৰা আছিলে, কি ডেন্স নাচে। নিকিতাৰ পৰ্বটো হৈ গ'ল বাৰু। তাৰপিছত এই আছা য়'য়' টাইপ মাধৱ ভূঞা, আৰু ময়ো এনেকৈ এপাক দেখাই দিলোঁ। আৰু ময়ো মোৰ যিটো হেৰি আছিলে চিনাকি পৰ্ব, সেইটো চিনাকি কৰি দিলোঁ। কৰি দিয়াৰ পাছত আকৌ সিহঁতক চিনাকি কৰি আছে। ধেমালি ফূৰ্তি কৰোঁ আৰু লাষ্ট যিহেতু গোটেই এমাহ বিহু মাৰি লৈ গোটেইখিনিক শেষৰ বাবে আজি পুৰা চেল্ফি উঠোৱাত ব্যস্ত। চেল্ফি আৰু ময়ো বহি আছিলোঁ বাৰু, আৰু ইজনী মোবাইলত ফটো উঠাৰ ব্যস্ত। বহুতেই এনেকৈ ফটো মাৰিবি, তেনেকৈ অকলে ছিংগল মাৰিবি, ফটো মাৰা থকা বুলি ভাবিছোঁ। মই ভিডিঅ' কৰি আছোঁ ধুনীয়াকৈ। এজনী পূৰা ব্যস্ত, মই জিন্তা বাইদেউ। আৰু এইফালে গোটেইখিনি মেল পাতি আছে। মাধুৰ্য কিবা বুজাই আছিলে, য়'য়' নাচকে আছে। আৰু ববিতা বাইদেউ অকলে বহি কিনে আৰু এইফালে আৰম্ভ হৈ গৈছে পূৰা ঢোল বাদন, বাঁহী আৰু এইটো গায়ক আমাৰ ছিংগাৰ আছে। ভালেই লাগে সকলোৱে শেষৰ বাবে মিলিজুলি এপাক লাষ্টত প্ৰীতিভোজৰ আয়োজন কৰিলে। আৰু গোটেই মাহটোৰ একেলগে থাকি লৈ আমি, আৰু এইফালে আমাৰ চিন্তাৰ মাকে পূৰা ভাত বনাই আছে, ভাত বনোৱাত ব্যস্ত লগাই দিছে। আৰু যিয়ে নহওক আপোনালোকে ভিডিঅ'টো চাই থাকিব, গোটেইখিনি দেখাই আছোঁ। ঢোল বজাব, নাচিব, কিবা কিবি কৈ আছে, মোকেই কিবা কিবি কৈ আছিলে বাৰু। এইফালে পূৰা ব্যস্ত বহি আছে আমাৰ আৰম্ভ হৈ গ'ল। গান গাইছে, ঢোল বজাইছে, আৰু বৰতালো লৈছে, বৰতাল বজাব।
আমাৰ প্ৰমোদে পুৰা বাঁহী বজাই আছে মই দেখিছা নাই মই পুৰা গান গাই আছোঁ মোক লগৰ এজনক ভিডিঅ'বোৰ দিছিলোঁ পুৰা গান গাই নাচি ফূৰ্তি ধেমালি কৰিলোঁ আৰু অকণমান টাইম যিহেতু লাষ্ট ন সেইকাৰণে অকণমান ধেমালি ফূৰ্তি কৰি দিলোঁ আৰু আকৌ অহা বছৰহে লগ পাম গোটেইখিনিকে একেলগে বিহু বুলি আৰু শেষত আমাৰ বহিলোঁ গোটেইখিনিয়ে বহি লৈ আলোচনা কৰিলোঁ আৰু আলোচনাৰ ভিত্তিত আৰু এইবাৰ হায়াৰ ছেকেণ্ডেৰী যোনে পাছ কৰিছে সিহঁতকো সম্বৰ্ধনা দিয়াৰ ব্যৱস্থা কৰিছে মানে সেইখিনি কৰি লৈ আমি খানাত বহি গ'লোঁ গোটেইখিনিকে একেবাৰে দিব পৰা নাই গোটেইখিনি অকণকৈ বহাই কিনে দিছে আৰু মই দেখাম আপোনালোকক কি খাইছোঁ আমি খানাত কি খোৱা নাই এয়া এইফালে বহিছে খাই আছে এয়া ময়ো বহিলোঁ শেষত এইফালে ব্ৰইলাৰ মাংস খাহী মাংস প্ৰমোদো আছে মোৰ লগত বহিছে একেলগে আমি গোটেইখিনি ওচৰত লৈ লৈছোঁ খাহী মাংসৰ প্লেট ব্ৰইলাৰ মাংস আৰু চালাড তেনেকৈ